গাইস আমি বৰ্তমান আহিছো আজি নাইট কেম্পিং কৰিবলৈ মানে এপিনে চাব পাৰে পুৰা একদম দূৰ দূৰলৈকে কোনো নাই লাইটটো দিয়াচোন এটা লাইট আছে এপিনে আমাৰ এই লাইটটো এনেকৈ দিলে চলি যায় এপিনে চাওক দূৰ দূৰলৈকে একদম কোনো নাই ইয়াত আমাৰ ভাত বনাই আছে স্কুটিও লৈ আহিছোঁ আৰু খৰি চৰি আছে মানে ভাতটো আমি লৈ আহিছোঁ ঘৰৰ পৰা বাকী মাংসটো বনাম ইয়াত তো এইপিনে আছে দাদাখন তই এনেকুৱা অলপ কৈ দিয়া নাইট কেম্পিঙৰ বিষয়ে এইপিনে আমি লৈ আহিছোঁ এইবিলাক খাদ্য ৰাতিৰ আহাৰ ঐ মোৰ অত্যাচাৰ কিবা দোকান দি দে ইয়াত এইটো আমাৰ টেন গাইজ আপোনাক দেখাই আছোঁ এবাৰ 360 ভিউ এইপিনে চাওক আৰু এইপিনে আছে মানে এইবিলাক বেহৰৰ খেতি আছে আৰু অলপ পিছত লগ পাই আছোঁ ৰ'ব তো গাইজ এইপিনে আমি কৰাহি বহাই দিলোঁ তো এতিয়া মাংস আজি মই বনাম মানে অন্দিনাখন দাদাখন বনাই আজি ময়ে বনাম মই হাতত ঝাৰু দেখাম তো এইপিনে কড়াই চৰাই বনাই দিছোঁ আৰু এইপিনে আমাৰ পিঁয়াজ কাটি আছে এইপিনে পোহৰত দেখাই আছে দাদাই এইপিনে মিমি এটা বঢ়িয়া কিবা এটা মজিক মছলা বনাইছিল খালোঁ বম সোৱাদ পালোঁ খাই এইপিনে আছে আৰু লগ পাই আছোঁ তো গাইজ এইপিনে আমাৰ কেৰাহী গৰম হৈ গ'ল তো এতিয়া আমি ইয়াত এড কৰিম তেল তো গাইজ তেলটো অলপ বেলেগ ষ্টাইলত দিম চাব পাৰে গাইজ আমাৰ কেৰাহী গৰম হয় পঞ্চু পিঁয়াজ কেনে আনচোন হালদি তো গাইজ আমি এতিয়া পিঁয়াজখিনি এড কৰি ল'লোঁ তো এইখিনি এতিয়া গল্ডেন ব্ৰাউন হোৱালে ভাজিম আমি তো গাইজ আমাৰ পিঁয়াজখিনি হৈ গ'ল গল্ডেন ব্ৰাউন তো ইয়াত আমি এড কৰিম এতিয়া আদা নহৰুৰ পেষ্ট তো এইখিনি একদম পুৰা জেলিহেন টাইপ হৈ গৈছে পুৰা বটা লাগি গৈছে তো গাইজ আমি এনেকৈ আদা নহৰুৰ পেষ্ট এড কৰাৰ পিছত লাৰি থাকিব লাৰি অলপ পিছত আমি এড কৰিম মাংস তো দেখাই আছোঁ সেইখিনি চাই থাকক তো গাইজ আদা নহৰুৰ পেষ্ট আমাৰ ভজা হৈ গ'ল তো এতিয়া এড কৰিম চিকেন তো এইখিনি গোটেইখিনি এড কৰি ল'লোঁ তো চিকেনখিনি এড কৰা হৈছে অলপমান লাৰিব লাগিব তাৰ গাইজ ধুনীয়াকৈ মাংসত এটা কালাৰ আহিব তেতিয়ালৈকে আমি ভাজিব লাগিব অলপ লগ পাই আছোঁ ৰ'ব তো গাইজ চাব পাৰে এইপিনে কি ধুনীয়া এটা কালাৰ আহিছে তো ইয়াক আমি অলপ পিছত এতিয়া ভাজা মাংস টেষ্ট কৰি চাম তো দেখাই আছোঁ ৰ'ব তো গাইজ আমাৰ এইপিনে আঞ্জা হৈ গ'ল মাংসৰ এইপিনে ভজা আছে কেনেকুৱা হৈছে গাইজ বঢ়িয়া এইপিনে হৈ আছে আৰু তো গাইজ আমাৰ মাংস হৈ গ'ল এইপিনে ডেঞ্জাৰ কালাৰ আহিছে আমাৰ এতিয়া খাওঁ আমি মজাকৈ খাই আছোঁ আপোনালোকক ডেঞ্জাৰ কালাৰ হৈছে দেই চাওক তো গাইজ এইপিনে আমাৰ ভাত চাব ৰেডি হৈ গ'ল এতিয়া খাম আৰু আমি সকলোৱে মিলি জুলি আপোনালোকক দেখাম কেনেকৈ খাওঁ কেনেকৈ নাখাওঁ এইপিনে ভাত এইপিনে আছে মাংস এইপিনে সকলোৱে আছে তো গাইজ এনেকৈ সকলোৱে খোৱাত ব্যস্ত হৈ গ'ল তো মই এতিয়া ফাৰ্ষ্ট বাইট লৈ আপোনালোকক জনাই আছোঁ মজা গাইজ একদম পুৰা সুন্দৰ জুচি ফ্লেভাৰ আহিছে এইপিনে সকলোৱে খাই আছে সকলোৱে ভাল পাইছে আৰু খাই ভাল এতিয়া আমি শুই আছোঁ আৰু লগ পাই আছোঁ ৰাতিপুৱা গাইজ আমাৰ কেম্পিং হৈ গ'ল এতিয়া আমি সাৰি পালোঁ ৰাতিপুৱা কিমান বাজিছে টাইম এতিয়া বাজিল 6টা 6:30 বাজিল চাগে 6:30 বাজিল ঘুমটি চুমটি আহিছে চবৰে সিমান ভালকৈ অহা নাই আৰু অলপ চলপ হয় না এইপিনে চাওক পৰিৱেশটো ধুনীয়া ৰাতিপুৱা ভাল লগে লগে একদম পঢ়ি চকি কৰি আছে আজি নাইট কেম্পিং ভিডিঅ' এইখিনি আছিল যদি 1K ভিউজ আহে আৰু আমি চেষ্টা কৰিম এনজয় কৰিম আৰু বাই বাই গাইজ আমি ৰেডি একদম যাবলৈ আৰু ভিডিঅ' খতম এইখিনি আছিল ভাল লাগে লাইক চেক কৰি দিব আৰু ৰাতি খৰাবাক চৰাবাক দেখা পালোঁ আমি ফুট দেখা পালোঁ আপোনাৰ নেদেখালোঁ আৰু ভয় খাব বুলি বাই বাই